Hello guys, কি খবৰ? ৰশ্মি আন্ডা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। আজি চব বিছনাৰ পৰা ভিডিঅ' কৰিছোঁ। আমাক গলো হেল্ল' কৈ দিয়া। হেল্ল'। আজি কৈ দিয়া, আজি গণতন্ত্ৰ দিৱস। কৈ দিয়া। আজি আমাৰ স্কুল বন্ধ। মই দেৰিকৈ শুই উঠিছোঁ। আজি গণতন্ত্ৰ দিৱস বুলি ময়ো অলপ দেৰিকৈ উঠিছোঁ আৰু বন্ধ আৰু এয়া বিচনাৰ পৰা উঠাই নাই, উঠি মেলি ব্ৰাছ চাছ কৰি লওঁ। গুলৈও ব্ৰাছ কৰা নাই, গুলৈও বিচনাত অকণমান খেলি ল'লে। সি আকৌ ৰাতিপুৱা অকণমান খেলি নল'লে নহয়, অকণমান খেলি ল'লে আৰু এতিয়া টোপনি ভগাই লাই। এতিয়া পটাপট শুই উঠি লওঁ, তাৰপাছত ব্ৰাছ চাছ কৰি লওঁ। আপোনালোকক দেখাই থাকিম মইনো আজি দিনটো কেনেদৰে পাৰ কৰোঁ। চাই থাকিব ভিডিঅ'টো। গ'লে কৈ দিয়া, চাই থাকিব ভিডিঅ'টো। কৈ দিয়া চাই থাকিব ভিডিঅ', চাই থাকিব। দেউতাই গা ধুই আছে। এয়া আমি গোটেই চাহ বাকী এয়া খাইছোঁ। হাজবেণ্ডে মিঠাই আনিলেগৈ। মই মিঠাই খাই বহুত ভাল পাওঁ। চাহ খাবলৈ বিস্কুট আছিলে, মিঠাই দুটামান লগা আৰু গুলুৰ কাৰণে ব্ৰেড গৰম কৰি থৈছোঁ। সেই ব্ৰাছ চাছ খাই গৈ মেলি খাবহি। ৰাতিপুৱা লাল চাহ খাই বহুত ভাল লাগে। গা ধুৱাই নাই, চাহটো খাইহে লৈছোঁ, তাৰপিছত গা ধুমগৈ। এনেইতো টাইমেই নাপাওঁ এনেকৈ ৰৈ পিনি চাহ খাবলৈ, লৰালৰি হয়। আজিহে অকণমান এনেকৈ বেলেগ গৰম, আজিহে অকণমান এনেকৈ টাইম পাইছোঁ চাহ অকণ ৰৈ খাবলৈ। আকৌ টাইম লৰালৰি হৈছে, আকৌ ঘৰ যাব লাগে। পটাপট গা ধুওঁ, ভাত চাত একোৱেই নবনাওঁ এতিয়া, চাহটো খায়ে ওলাই যাম। মই পটাপট খাই লওঁ, গুলুকো খুৱাই লওঁ। গা চা ধুই ৰেডি হৈ আহিছোঁ। মই ফ্লিপকাৰ্টত শাৰী এখন অৰ্ডাৰ দিছিলোঁ, ধুনীয়া আহিছে, যেনেকুৱা চাইছিলোঁ তেনেকুৱাই আহিছে বাৰু, বেয়া নাই অহা। কিন্তু মোৰ নেটৱৰ্কটো ইমান পচন্দ নহয়, কিন্তু মই ভাল লাগিব বুলি পচন্দ কৰি মই অৰ্ডাৰ দিছিলোঁ। বাট এতিয়া আহি পালত মানে শাৰীখন বেয়া লগা নাই, মই এনেও ব্লেক কালাৰ ভালেই পাওঁ। বাট মানে ইমান মানে পিন্ধোতে নেটৰ একচুৱেলি জিলিকে বাৰু, সেইটো একো নাই, কিন্তু মোক পিন্ধিলত মানে বেছিয়ে মানে ইমান ভাল দেখা নাই মানে, আৰু গাটো বহুতেই জিলিকিছে। আৰু ইয়াত ব্লেক হয় শাৰীখন, আপোনালোকক দেখাইছোঁ বাৰু। হয় শাৰীখন একচুৱেলি ফটোত বেয়া দেখিব পাৰে এতিয়া কেমেৰাটোত, কিন্তু শাৰীখন বাৰু ভালেই আহিছে দেই, ইমান বেয়া অহা নাই। কিন্তু মই এই হোৱাইট ষ্ট'নটো বহুত জিলিকিব বুলি ভাবিছিলোঁ, বাট নাই জিলিকা। আৰু শাৰীখন মানে মোৰ পিন্ধিলত ইমান ভাল দেখা নাই মানে, আৰু জাপ চাপ দিলতো মানে গাটো জিলিকিয়ে গৈছে। কিন্তু এনেই মানে ইমান এই শাৰীখন মানে এদিন দুদিনৰ কাৰণে পিন্ধিব পাৰি আৰু এনেকুৱা পাৰ্টি চাৰ্টি হ'লে। কিন্তু শাৰীখন মানে এনেই কিবা য'ত ত'ত গ'লে মেলিলে পিন্ধিলে ভাল নালাগিব মানে, কাৰণ পিন্ধিলত শাৰীখন মানে বহুতেই জিলিকি গৈছে গাটো। সেইকাৰণে মানে শাৰীখন মই ঘূৰাই দিম বুলি ভাবিছোঁ, এক্সচেঞ্জ কৰিম মানে। ব্লেকটো মোৰ ভালেই লাগে, সেইকাৰণে অৰ্ডাৰ দিছিলোঁ। কিন্তু শাৰীখন মোক পিন্ধিলত ইমান মই ভাল দেখা নাই, সেইটো কাৰণে মই ভাবিছোঁ ঘূৰাই দিম শাৰীখন, বেলেগ এখন আনিম। সেইটো কাৰণে এখন আকৌ ঘূৰাই দিয়া হ'ব। এনেই বস্তুটো বেয়া হোৱা নাই বাৰু, মানে যেনেকুৱা চাইছোঁ তেনেকুৱাই আহিছে। বাট ইমানো যে জিলিকা হ'ব মই ভবা নাছিলোঁ মানে ফটোত, আহি পালতহে গম পাইছোঁ চব গোটেই হাতখন জিলিকি আছে। গাত আৰু কেনেকুৱা হ'ব আৰু ভাবক আৰু। খাবলৈ গুলুৱে মোক জেমছ খাবলৈ নিদিয়ে, ৰাতিপুৱা জেমছ কিনি আনিছেগৈ, মোক নিদিয়ে। অকণমান দিয়া, মই বেয়া পালোঁ। গুলুৱে মোক জেমছ খাবলৈ নিদিয়ে। এয়া কেলে
নিদিয়ে মই খাই দিওঁ বুলি বাপেকৰ চট লুকাইছেগৈ এয়া ব্ৰেড খালানে ব্ৰেড খালানে ব্ৰেড খালানে ব্ৰেড খালানে নাই হা হাই এতিয়া আমি ওলাই আহিছোঁ হাই ওলাই আহিছোঁ গামলা বচোৱা এটা লোৱা নি অঁ এয়া ওলাই আহিছোঁ ঘৰলৈ ওলাই আহিছোঁ অঁ বলক গৈ থাকোঁ ইমান লৰালৈকে ওলাই আহিছোঁ চাই থাকিব ভিডিঅ'টো ঘৰ আহি পাই গ'লোহি এয়া গাড়ী বেক কৰিছে নালাগে এতিয়া মা ঘৰ পাইছোঁহি মা ঘৰ পাই পিনি এয়া ৰেচন কাৰ্ড চাউল আনিবলৈ গৈছোঁ আমাৰ মানে চাউল দি আছে 30 তাৰিখ লাষ্ট ডেট সেইকাৰণে চাউলকেইটাও লৈ ল'লোঁ ইয়াৰ পৰা ওচৰতে আছে দোকানখন আৰু এয়া চাউল লৈ পিনি হাজবেণ্ডেই জুখিছে চাউল লৈ পিনি এয়া মা ঘৰত লৰালৈকে ভাত খাই ল'লোঁ মায়ে ভাত বনাই থৈছিলে খাই যাবলৈ ক'লে এয়া আমি তলতে পৰি চবে মিলি এনেকৈ খাই ল'লোঁ আৰু খাই পিনি এয়া দেউতা মাক লৈ ঘৰৰ পৰা ওলাই আহিলোঁ এয়া মা দেউতা আহিলে ওলাই আহিলোঁ ওলাই আহি গৈ পিনি পাই গ'লোঁ বাহঁতৰ ঘৰ বা গ'লোৱে চব এয়া গাড়ী খেলিবলৈ লাগি গ'ল আৰু আমাৰ এয়া চাহ আহি গ'ল আহি এয়া হাজবেণ্ডে আকৌ বৰ কথা পাতি আছে দেই আৰু আমি চবেই অলপ আড্ডা পিটি ল'লোঁ এনেকৈ চাহ লৈ পিনি আৰু ল'ৰাক কৈছোঁ গাড়ীখন থৈ দিয়া ভাগি যাব গ'লোঁ আকৌ ইয়াত আহি পিনি চাহ তাহ খাই ইয়াত লেট্ৰিন কৰিব লাগিলে দেখুৱাইছে চব সেই মোৰ লগত ধেমালি কৰিছে এয়া অলপ ধেমালি নকৰিলে তাৰ নহয়েই এয়া গ'লোঁ এয়া কৰি ল'লে কৰি পিনি আমাৰ আকৌ এয়া খানা খাব হৈ গ'ল আকৌ দেই বেছি টাইম হোৱাই নাছিলে খানা আকৌ খাই ল'লোঁ খাই পিনি আকৌ ওলাই গ'লোঁ অলপ এয়া আমি মোৰ ভাগিন দুটাৰ লগত আৰু মোৰ হাজবেণ্ড এনেকৈ কৈ পিনি ওলাই গ'লোঁ অলপ ওলাই পিনি এয়া বোলে কফি একাপ খাই লওঁ ইফালে থুচি মাৰি আহিছোঁ পেটত নোজোৰে তেওঁ আমি আকৌ খাই ল'লোঁ এয়া আমাৰ ভাগিনে আকৌ চাই দিব কৈছোঁ চাই দিছে আকৌ গুলু কোচত লৈয়ে খাব লৈছোঁ আৰু চব গুলুৱে গমেই নাপায় ৰক্ষা বাৰু কাৰণ গুলু উঠিলেতো আৰু দিগদাৰ হৈ গ'লহেঁতেন ইটো খাওঁ সিটো খাওঁ সেয়া খাই পিনি আহি ৰুম পালোঁহি ল'ৰা শুৱাই দিব লওঁতেই আকৌ সাৰ পাই গ'ল বাপেকে কৈছিলে অকণমান শুই লওঁ কিন্তু সাৰ পাই গ'ল আহি পিনি তাকো কিবা এটা খুৱাই ল'লোঁ সি দুপৰীয়াতে খোৱা এয়া তাৰ কাৰণে মেগী আৰু ইয়াত ডিম এটা বইল কৰি ল'লোঁ লৈ পিনি তাক খুৱাই ল'লোঁ আমিয়ে পেট পূজা নকৰিলে নহ'ব ন তাৰোতো পেট পূজা কৰিব লাগিব সেইকাৰণে খুৱাই ল'লোঁ খুৱাই পিনি এয়া লোৱাৰ ওচৰত আনি থৈ দিছোঁহি মানে আৰু গ'লোৱে কৈছে এই চকলেট চোৱা মই কৈছোঁ চকলেট অকণ দিয়া কিন্তু চকলেটখিনি দিয়ে বাপেকক ক'লোঁ এয়া খুৱাই দিয়া এয়া তাৰ কাৰণে মেগী আৰু ডিম এয়া খুৱাই দিবলৈ ক'লোঁ ঠাণ্ডা হোৱালৈ বাচ্ছাই আছে আৰু এয়া গুলুক খুওৱা দেৰি বাৰু তাক আৰু এয়া খুৱাই দিলোঁ তাক খুৱাই পিনি এয়া আমি গোটেইবোৰে অলপ বিচনাত পৰি ময়ো বহিলোঁ চব বাও সেইফালৰ পৰা আহিলে মাও সেইফালে সেয়া শুই আছে শুই পিনি গোটেইকেইজনী আড্ডা মাৰিবলৈ লাগিলোঁ আৰু গ'লোঁ কি নটংকি চাবা তাৰ লগত নটংকিয়ে বাপেকে হামিয়াই আছে আৰু এয়া খাই পিনি শুই দিলোঁ আৰু সোনকালে কিবাকিবি আমি ভাত চাত খাই ভিডিঅ' কৰা নহ'লে আৰু এয়া আমি বাহঁতৰ ঘৰৰ পৰা ৰাতিপুৱাই ওলাই আহিলোঁ খানাটো খাই পিনি ওলাই আহিলোঁ লৰি আৰু অলপ ভিডিঅ' কৰি ৰাখিলোঁ এয়া আৰু বেয়াও লাগিছে হেল্ল' গাইজ এতিয়া আমি বাহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ আৰু মানে বহুত লৰিকৈ ওলাই আহিছোঁ কালি থকা হ'ল সেয়া গাড়ীয়ে জাম্পিং কৰি দিছে সেয়া বোলো হাই কৈছে আৰু হেৰি কালি থকা হ'ল মানে কালি বাহঁতেও ৰখালে আৰু মাহঁতেও ক'লে থাকা আমাৰ লগত সেয়া মাহঁত আহিছিলে আৰু সেইকাৰণে কালি থাকি দিলোঁ আজি অফিচ পাবৰ কাৰণে আৰু মোৰ দোকান পাবৰ কাৰণে সেইকাৰণে লৰিকৈ আহিব লগা হৈছে শুই উঠাও অকণমান দেৰি হ'লে চব ফুলিছে একোৱে নাই পিন্ধা জাষ্ট গাটো ধুইছোঁ আৰু ভাতটো খাইছোঁ ওলাই আহিছোঁ কাৰণ দেৰি কৰিলে দেৰি হৈ যাব কাৰণ বাঘৰ দেৰগাঁৱত হয় দেৰগাঁৱৰ পৰা আকৌ যোৰহাট পাবগৈ লাগিব সেইটো কাৰণে পটাপট ওলাই আহিছোঁ আকৌ ৰুমত সোমাব লাগিব ৰুমত ৰেডি হৈ মেলিহে পাৰ্লাৰত আহিব পাৰিম আৰু মাহঁতক থাকিব ক'লোঁ বাহঁতে ৰখালে মাহঁতক তাৰপাছত এইখন দি
তাৰপিছত মাহঁতক তাতে থকালোঁ, আমি গুচি আহিলোঁ। তাৰপাছত এতিয়া আমি আহি আছোঁ আৰু ওলাই আহিছোঁহে বাৰু, আৰু ইমানেই লৰালৰিকৈ পিন্ধি মেলিয়ে গুচি আহিছোঁ। সেয়াই আৰু তাত আৰু কালি থাকি ভালেই লাগিলে, আৰু বহুত দিনৰ মূৰত আহিছোঁ, আৰু বহুত দিনৰ মূৰতেই থকা হৈছে, কাৰণ আজিকালি ইমান টাইমেই নাপাওঁ মানে তেনেকৈ থকা মেলা কৰিলে। আজিও ৰখাইছিলে, কিন্তু আজি থাকিবলৈ অলপ দিগদাৰ হৈ যাব, সেইটো কাৰণে আজি নাথাকিলোঁ। এয়া হেল্ল' গাইজ, এয়া আমি এটা পাৰ্লাৰ পালোহি। মই পটাপট ৰুমত কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি গ'লোঁ, কিবা এটা খুৱাই লৈ হাজবেণ্ড অফিচলৈ পঠাই মেলি আমিও দুটা গুচি আহিলোঁ পাৰ্লাৰ। গুলু আহি পিনি শুই দিলে। সেইফালে গুলুৱে কম্বল চম্বল লৈ শুই আছে, আৰু মই অলপ বহি দিছোঁ। ইমান লৰাই দপৰাকৈ আহিব লগা হৈছে, এতিয়া অকণমান বহি দিছোঁ। আৰু আজি বতৰটো অলপ ঠাণ্ডা, মানে হাৱাটো মাৰি আছে, আহিব ইমান মন নাছিলে, কিন্তু উপায় নাই, আহিবতো লাগিবই, সেইটো কাৰণে আহিলোঁ। আৰু মাথাটো ইমান বিষাই আছে। এতিয়া গুলু সেয়া শুই গ'ল, আৰু মই এয়া বহি আছোঁ। কালি সেয়া একচুৱেলি মোৰ হাজবেণ্ডৰ সেইগৰাকী সৰু বায়েক হয়, তেওঁলোকৰ ঘৰত গৈছিলোঁ। তেওঁলোকৰ ঘৰ দেৰগাঁৱত হয়। তাত মানে বহুত দিনৰ মূৰত যোৱা হৈছে, আৰু দিনটো মানে কেনেকৈ পাৰ কৰিলোঁ, কি কৰিলোঁ, আপোনালোকক গোটেইখিনি দেখালোঁ মই। আৰু কিছুমান থাকিলে, কিন্তু চব টাইমতে ভিডিঅ' কৰি থাকিবলৈও দিগদাৰ হয়। আৰু আহি পিনি সেয়া ৰাতিপুৱা যিখন লৰালৰি হৈছে, ভিডিঅ' কৰিবলৈ দিগদাৰ হৈ যায়। বিয়াৰ টোপনি খতি যেনহে লাগিছে, বিয়া যেনেকুৱা টোপনি খতিৰ নিচিনা লাগে, মোৰ তেনেকুৱাহে লাগিছে আজি। সেয়াই, আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, মা দেউতাক তাতে থৈ আহিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া কৰিলেও আপোনালোকে চাই ভাল নাপাব, অলৰেডি অলপ চলপ দীঘল হ'ল নেকি। আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিব বিচাৰিছোঁ। যদি মোৰ ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মই ভাল ভিডিঅ' দি যাবলৈ আপোনালোকক চেষ্টা কৰিম। আজিলৈ বাই বাই।